নমস্কাৰ, মই তনুশ্ৰীয়ে আজি নোবেল বঁটাৰ বিষয়ে পঢ়িবলৈ লৈছোঁ। পৃথিৱীৰ সৰ্বোচ্চ সন্মানীয় পুৰস্কাৰ হৈছে নোবেল বঁটা। কম বেছি পৰিমাণে শিক্ষা লাভ কৰা বিশ্বৰ সকলো লোকেই আজি নোবেল বঁটাৰ নাম জানে। কিন্তু নোবেল বঁটানো কি? আলফ্ৰেড নোবেল নামেৰে ছুইডেনৰ এজন বিখ্যাত বিজ্ঞানী আছিল। তেখেতে বহুতো বস্তু উদ্ভাৱন কৰিছিল। সেই বস্তুবোৰ বেছি তেখেতে অজস্ৰ ধন পাইছিল। মৃত্যুৰ সময়ত বিজ্ঞানীগৰাকীয়ে বিজ্ঞ আৰু জ্ঞানী লোকৰ সমিতি এখনৰ হাতত উদ্ভাৱিত বস্তুবোৰ বেছি পোৱা আটাইখিনি ধন উইল কৰি দিলে। সেই উইলৰ মতে তেখেতৰ ধনৰ সুদেৰে প্ৰত্যেক বছৰে ৫টাকৈ বিষয়ত ৫টা বঁটা দিব লাগিব। সেই বিষয়কেইটা হ'ল পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, শৰীৰ আৰু চিকিৎসা বিজ্ঞান, সাহিত্য, বিশ্ব শান্তি। নোবেল বঁটা ১৯০১ চনত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছিল। বিজ্ঞানী আলফ্ৰেড নোবেলৰ নামেৰে এই বঁটাৰ নাম ৰখা হ'ল নোবেল বঁটা। আজিৰ তাৰিখত একোটা নোবেল বঁটাৰ মূল্য আমাৰ ভাৰতীয় টকাৰ হিচাপত প্ৰায় ৭ কোটি টকা। পিছে টকাৰ সংখ্যাটোৱে ইয়াৰ প্ৰকৃত মূল্য নিৰূপণ নকৰে। নোবেল বঁটা টকাৰ কাৰণে ডাঙৰ বা বিখ্যাত নহয়, ই বিখ্যাত ইয়াৰ সন্মানৰ বাবেহে। পৃথিৱীত এইটোৱেই আটাইতকৈ উচ্চ আৰু সন্মানীয় এক বিৰল পুৰস্কাৰ। নোবেল বঁটা লাভ কৰা মানে সমগ্ৰ জগতৰ স্বীকৃতি লাভ কৰা। নোবেল বঁটা সম্পৰ্কে জনাৰ লগে লগে আলফ্ৰেড নোবেল কোন বা তেখেতনো কিহৰ কাৰণে বিখ্যাত আছিল সেই বিষয়ে জনাটো উচিত। ১৮৩৩ চনৰ ২১ অক্টোবৰৰ দিনা ষ্টকহোমত আলফ্ৰেডৰ জন্ম হৈছিল। দেউতাকৰ নাম আছিল ইমানুৱেল নোবেল। ব্যক্তিগত শিক্ষকৰ অধীনত শিক্ষা লভা আলফ্ৰেডে ১৬ বছৰ বয়সতে বিশেষ ব্যুৎপত্তি লাভ কৰিছিল। তেখেতে উদ্ভাৱন কৰা ডিনামাইটৰ কাৰণেই আজি ডাঙৰ ডাঙৰ শিল, পাহাৰ, পৰ্বত ভাঙি টুকুৰা টুকুৰ কৰিব পৰা হৈছে। তেখেতে ডিনামাইট বিক্ৰী কৰি বহু ধন আহৰণ কৰিছিল আৰু সেই ধন জ্ঞানী আৰু বিজ্ঞ লোকৰ সমিতিৰ হাতত উইল কৰিছিল। তাৰ সুদেৰে এতিয়া প্ৰতি বছৰে নোবেল বঁটা প্ৰদান কৰা হয়। আলফ্ৰেড নোবেলে সদায় বৰ অকলশৰে থাকিহে ভাল পাইছিল। সাহিত্যত তেখেতৰ বৰ ৰাপ আছিল আৰু ডেকাকালত ইংৰাজীত কবিতাও ৰচনা কৰিছিল। ১৮৯৬ চনৰ ১০ ডিচেম্বৰত ইটালীৰ ছান ৰেমো নামৰ ঠাইত আলফ্ৰেড নোবেলৰ দেহাৱসান ঘটে। বিজ্ঞানী হিচাপে আলফ্ৰেড নোবেলৰ অৱদান সিমান বিস্ময়কৰ নহ'লেও জ্ঞানৰ বিস্ময়কৰ আৰু মানৱ কল্যাণমূলক অৱদানৰ স্বীকৃতি দিয়াৰ ক্ষেত্ৰত তেখেতৰ যি অৱদান তাৰ তুলনা নাই। ডিনামাইট উদ্ভাৱনৰ অন্তৰালৰ এটি কাহিনী আছে। এদিনাখন নোবেলৰ কাৰখানাৰ কৰ্মী এজনে বিদেশলৈ পঠিয়াবলৈ এটা বটলত নাইট্ৰগ্লিচাৰিন ভৰাইছিল। কিন্তু হঠাতে বটলটো বালিত বাগৰি পৰিল। ওচৰত থকা সকলোবোৰ মানুহ প্ৰাণৰ মমতাত লবৰি ঢাপলি পলাল। নোবেল কিন্তু কাষতে থিয় হৈ ৰ'ল। বহু সময়ৰ পিছতো পদাৰ্থখিনি বিস্ফোৰণ নঘটা দেখি তেওঁ বুজিব পাৰিলে যে নাইট্ৰগ্লিচাৰিন বালিৰ লগত মিহলি হ'লে বিস্ফোৰণ নঘটে। কিহৰ লগত মিহলালেনো নিৰাপদে বিস্ফোৰণ ঘটোৱা সম্ভৱ হয়, এই সম্পৰ্কে তেওঁ নানান পৰীক্ষা কৰি তেওঁ বিচৰা শিলবিধ পালে। তেওঁ দেখিলে যে সেইবিধ শিলৰ গাত মানুহৰ গাত থকা নোমৰ গুৰিতকৈও সৰু সৰু বিন্ধা থাকে। এইবিধ শিলৰ লগত নাইট্ৰগ্লিচাৰিন মিহলালে ই নিজৰ গুণ অটুট ৰাখি নতুনকৈ গঠন হোৱা পদাৰ্থবিধক কঠিন কৰি পেলায়। এই পদাৰ্থই হৈছে ডিনামাইট। ধন্যবাদ।